हेलो एभ्रिवान আজি বহুত দিনৰ পৰা মোবাইলৰ ভিডিঅ'বিলাকত এটা বস্তু দেখা পাই আছিলো বস্তুটো কেনেকুৱা চাবৰ কাৰণে ফাইনালি ময়ো ফ্লিপকাৰ্টত গৈ বস্তুটো অৰ্ডাৰ কৰি ললো আহি গ'ল সেই ফাইনালি বস্তুটো আৰু আহকচোন এই বস্তুটো কি আছিল মই আপোনাক খুলি দেখাওঁ এয়া আহি গ'ল আপোনাৰ দিৱালী উপলক্ষে মই অৰ্ডাৰ কৰা সেই চাকি গছ কিন্তু দিৱালীত নাপালেহি লেটকে পালেহি তথাপিতো মই বস্তুটো লৈ আপোনালোকক এবাৰ খুলি দেখাইছো বস্তুটো কেনেকুৱা হয় ইয়াত আপোনাৰ 5টা লিখা আছে কিন্তু মোৰ আহিছে 6টা আৰু লিংকটো যেতিয়া চাইছিলো তেতিয়া 6টাই দেখা পাইছিলো ফাইনালি বস্তুটো আহি গ'ল আৰু এই বস্তুটো মই এতিয়া টেষ্ট কৰি চাম ইয়াতে কোনো তেলৰ কানেকচন নাই ইয়াতে অকল অনলি পানীৰ কানেকচন মানে ইয়াতে যদি আপুনি পানী দি দিয়ে এই ইয়াতে দেখিছেনে গোটে চাকি গিটা ইয়াতে নট গিটা এই নটটো মানে বেটাৰী কানেকচন আছে চাগে সেই কাৰণে চাগে এই ইয়াতে যদি পানী লাগি যায় পানী লাগি গলে এই পিনে কাখৰে থকা লাইটটো টিপকে জ্বলি গ'ল দেখিছেনে আৰু চাই লওঁ গোটে গিটাৰে জ্বলে নে নজ্বলে যেহেতু প্ৰথমবাৰৰ কাৰণে অৰ্ডাৰ কৰিছো মাটি চাকিৰ সমান বাৰু কেতিয়াও হ'ব নোৱাৰে তথাপিতো কিছুমান জায়গাত মানে আমি মাটি চাকি ইউজ কৰিব নোৱাৰো যেনেকৈ আমি য'ত কাম কৰি আছো তাতে কোনো মাটি চাকি জ্বলোৱা এলাও নাই সেই কাৰণে আমি আৰ্টিফিচিয়েল অৰ্ডাৰ কৰি লৈছিলো গোটেইকেইটা জ্বলিছে বাৰু ভাল লাগিছে ভালে আহিছে সো আপোনালোকক লিংকটো দি দিম আপোনালোকে যদি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু গোটেইকেইটা এতিয়া বৰ্তমান জ্বলি গ'ল এটো একচুয়ালি আমাৰ দিৱালী উপলক্ষে ৰংগোলী কাঠে কাঠে দিবৰ কাৰণে আনিছিলো দিৱালীটো গুচি গ'ল কথা নাই বাৰু এনেকে লাগিলে আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব আৰু বস্তুটো এনেকুৱা হয় মানে মাটি চাকি সমান কেতিয়া হ'ব নোৱাৰিলো কিছুমান জায়গাত কিছুমান বস্তু ইউজ কৰিব নোৱাৰে সেই কাৰণে এটো আনি লৈছিলো আৰু ইয়াৰে যদি এতিয়া এই পানীখিনি মই ইয়াতে পেলাই দিওঁ ইয়াৰে লাইটটো আপোনাৰ অফ হৈ যাব এটা লাইটটো অফ হৈ গ'ল তেনেকৈ আপোনাৰ গোটে লাইট কিটা অফ হৈ যাব তো গোটে গিটাৰে দেখাই নিদিলো মই আপোনালোকক দুই এটা দেখাই দিছো বস্তুটো অফ হয় নে নহয় চাব কাৰণে এটো বেছি টাইম কিমান টাইম যাব মই নাজানো আপোনালোকক এনেকুৱা আৰ্টিফিচিয়েল যদি চাকি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে বস্তুকিটা কিন্তু সঁচাকৈ বহুত ভাল আহিছে আৰু মাটি চাকি সমান কেতিয়া হ'ব নোৱাৰিলেও কিন্তু কিছুমান ডেকোৰেচনৰ ক্ষেত্ৰত এটো ধুনীয়া হয় ভাল হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰে